নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে, ভালে আছে। আৰু যতীন বৰাদেৱৰ আহিবলগীয়া ছবি অৰ্থাৎ ৰাঘৱ ছবিখনৰ ট্ৰেইলাৰটো মুকলি কৰি দিছে ইতিমধ্যে। আৰু এই ট্ৰেইলাৰটো মই চালোঁ, চাই পেলাই কেনেকুৱা লাগিলে সেই বিষয়ে আপোনালোকক সবিশেষ জনাম। গতিকে এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব। মেট্ৰিক ফেল ড্ৰাইভাৰে নিজৰ ইজ্জত ফেল কৰাব নোৱাৰে। জেন একেবাৰে চিনেমাৰ হিৰোইহে ফাইট কৰিছে। হিৰোইনজনী তুমি হোৱা হ'লে বেয়া নাছিল। অহা 27 অক্টোবৰত অসমৰ সমগ্ৰ ছবিগৃহতে ৰিলিজ হ'বলৈ গৈ আছে এই ৰাঘৱ নামৰ ছবিখন। আৰু এই ৰাঘৱ নামৰ ছবিখন আপোনালোকে 27 অক্টোবৰৰ পৰা সমগ্ৰ অসমৰ ছবিগৃহতে চাবলৈ পাব। এই ৰাঘৱ ছবিখনৰ যেতিয়া টিজাৰটো মুকলি হৈছিলে, সেই টিজাৰটো চাই পেলাই আচলতে মোৰ বৰ বেছি ভাল লগা নাছিলে। মই যিমানখিনি আশা কৰিছিলোঁ তেনেকুৱা ধৰণৰ হোৱা নাছিলে। আৰু সেই কথাটোৱে মই যোৱা ভিডিঅ'টোত কৈছিলোঁ। তাকে লৈ পেলাই একচুৱেলি বহুতবিলাক অন্ধভক্তই একদম মোক বহুত বেয়া গালিৰে কমেণ্ট কৰিছে। সেইটো আচলতে আপোনালোকে অকণমান ভাবিব লাগে যে মই সেইটো একমাত্ৰ মোৰ একদম ব্যক্তিগত মতামত আছিল, মোৰ ব্যক্তিগত মন্তব্য। কিবা এটা বস্তু চাই পেলাই মোৰ বৰ বেছি ভাল লগা নাছিলে, মই সেইটো আপোনালোকৰ আগত কৈছিলোঁ। কিন্তু মই বস্তু এটা ভাল বুলি ক'লেই জানো ভাল হৈ যাব, বা মোৰ চাই পেলাই বেয়া লগা বুলি ক'লেই জানো বেয়া হৈ যাব? যিটো সত্য সেইটোতো দৰ্শকে, আমাৰ সকলো দৰ্শকে জানে। ঠিক তেনেদৰে যেতিয়া এই ট্ৰেইলাৰটো মুকলি হ'ল, যোৱাকালি মই ট্ৰেইলাৰটো চালোঁ, বা টিজাৰৰ পিছত যেতিয়া গানবিলাক ৰিলিজ কৰি দিয়া হ'ল, অ' মা বা 4 চকা ঘূৰে, তাৰপিছত চিলমিল টোপনিতে, আৰু যোৱাকালি যেতিয়া ট্ৰেইলাৰটো চালোঁ, এইবিলাক চাই পেলাই আচলতে ভাল লাগিছে। গানবিলাক যেনেধৰণে শ্বুট কৰা হৈছে, বা ট্ৰেইলাৰটো এতিয়া যি ধৰণে মুকলি কৰি দিয়া হৈছে, যতীন বৰাৰ যি ধৰণৰ তাত প্ৰেজেণ্টেশ্যন, এই আটাইবিলাক চাই পেলাই মোৰ এতিয়া ভাল লাগিছে। আপোনালোকেও যদি নিজে অকণমান বিবেচনা কৰি চায়, টিজাৰটো আৰু ট্ৰেইলাৰটো একবাৰ আপোনালোকে কম্পেয়াৰ কৰি চাব, তেতিয়াহ'লে গম পাব একচুৱেলি কি কাৰণত মোৰ টিজাৰটো সিমান ভাল লগা নাই বুলি কৈছিলোঁ। ইয়াত যতীন বৰাৰ যিটো প্ৰেজেণ্টেশ্যন, যি লুক, যি এণ্ট্ৰি দেখুওৱা হৈছে, আপোনালোকে নিজেই চাই পেলাই অনুমান কৰিব পাৰিব। সেইটো বাৰু সকলোৰে বেলেগ বেলেগ ব্যক্তিগত কথা, নিজা নিজা মন্তব্য, নিজা নিজা এটা দৃষ্টিভংগী থাকে, সেইটোৰ বিষয়ে ক'বলৈ নাযাওঁ। কিন্তু অভাৰঅল এতিয়া ট্ৰেইলাৰটো চাই পেলাই ভাল লাগিছে, আৰু মই বহুত আশাবাদী যে এই এখন ব্লকবাষ্টাৰ বা ছুপাৰহিট চিনেমা হ'ব। আৰু যিসকলে আচলতে ৰাঘৱ ছবিখনক বয়কট ট্ৰেণ্ডিং এটা আনিবলৈ চেষ্টা কৰি আছে, বহুতৰ মই ভিডিঅ'ত ইউটিউবত, ফেচবুকত বা ইনষ্টাগ্ৰামতো পাইছোঁ যে ৰাঘৱখনক বয়কট কৰিব লাগে। কি কাৰণত আচলতে বয়কট কৰিব লাগে সেই যুক্তিটো মই আচলতে বিচাৰি পোৱা নাই। এজন অভিনেতাই কোনোবা এটা ৰাজনৈতিক দলক ছাপোৰ্ট কৰে কাৰণে যদি আপোনালোকে চিনেমা এখন বয়কট কৰিব বিচাৰিছে, তেতিয়াহ'লে আৰু ক'বলৈ একো নাই। তেনেহ'লে আপোনালোকেতো একচুৱেলি বহুত ডাঙৰ বা বহুত চিনেমাই আপোনালোকে চাব নোৱাৰিব। কাৰণ বলিউড হওক বা চাউথ ইণ্ডাষ্ট্ৰিতে হওক, বহুতবিলাক ডাঙৰ চিনেমাৰ অভিনেতা বা ডাইৰেক্টৰবিলাকেতো যিকোনো এটা ৰাজনৈতিক দলক ছাপোৰ্ট কৰে। আৰু কিছুমানতো বহুত ডাঙৰ অভিনেতা, ষ্টাৰ, ছুপাৰ ষ্টাৰতো নিজে সাংসদ হয়, বিধায়ক হয়। গতিকে সেইবিলাক যদি আপোনালোকে ধৰি থাকে, তেতিয়াহ'লে আপোনালোকেতো চিনেমাই চাব নোৱাৰিব। কোনোবাই ৰাজনৈতিক দলক ছাপোৰ্ট কৰে নকৰে, এটা নিজা চিন্তাধাৰা, এটা নিজা দৃষ্টিভংগী, সকলোৰে স্বাধীনতা এটা আছে। তাত এখন চিনেমাক বয়কট কৰাৰ কোনো যুক্তিযুক্ততা মোৰ মতে থাকিব নালাগে। এখন অসমীয়া চিনেমা, আমাৰ সৰুৰে পৰা দেখা পাই থকা এজন ছুপাৰষ্টাৰ যতীন বৰাদেৱৰ চিনেমা, আপোনালোকে সকলোৱে মিলিজুলি চাবহে লাগে, আগবঢ়াই নিয়াতহে সহায় কৰিব লাগে মোৰ মতে। প্ৰথম দিনা আপোনালোকে চাই পেলাই যদি আপোনালোকৰ চিনেমাখন বেয়া লাগিছে, তেতিয়াহ'লে আপোনালোকে চিনেমাখন চাই পেলাই বেয়া লগা বুলি কওক, তাত কোনো ধৰণৰ কাৰো আপত্তি নাথাকিব। কিন্তু নচোৱাকৈয়ে জাষ্ট ট্ৰেইলাৰ আহিছে, টিজাৰ আহিছে, তাতে যদি আপোনালোকে বয়কট বা এনেকুৱা ধৰণে কৰে, তেতিয়াহ'লে বহুত বেছি একচুৱেলি মাৰ্কেটত ইম্পেক্ট পৰে। কাৰণ এই চিনেমাখনত অকল যতীন বৰাৰে কষ্ট বা যতীন বৰাৰে ধন জড়িত হৈ থকা নাই। ইয়াত আপোনাৰ দৰে মোৰ নিচিনা একদম সৰু খাটি খোৱা মানুহবিলাকো জড়িত হৈ আছে। আপোনালোকে এখন চিনেমাৰ পিছত বা এখন চিৰিয়েলৰ পিছত কিমান মানুহ জড়িত হৈ থাকে, সেই বিষয়ে আপোনালোকে যদি অনুমান কৰে, কিমানৰ ঘৰ চলি থাকে এই কামবিলাক কৰে, তেতিয়াহ'লে সেই কথাবিলাক যদি অনুমান কৰে, তেতিয়াহ'লে এই বয়কট নামৰ শব্দ বা এইবিলাক বস্তু আপোনালোকে ব্যৱহাৰ কৰিব নিশ্চয়কৈ কষ্ট পাব। কিন্তু সেই বস্তুটো হয়তো আপোনালোকে অনুভৱ কৰিব পৰা নাই, সেইকাৰণে আপোনালোকে এই বয়কট ধৰণৰ ট্ৰেণ্ডটো আনিছে। এইবিলাক অযথা ঘৃণা বিয়পাই লাভ নাই। আপোনালোকে ছবিগৃহত গৈ পেলাই চাওক, চাই পেলাই যদি বেয়া লাগে, প্ৰথম দিনাই তাৰ ৰিজাল্ট ওলাই যাব। যদি ছবিখন বেয়া হয়, এনেও আজিকালি একদম পুৰা ইণ্টাৰনেটৰ যুগ, বহুত ফাষ্ট, প্ৰথম দিনাই বিয়পি যাব যে ছবিখন ভাল হোৱা নাই, বা ভাল হৈছে যদি একদম সম্পূৰ্ণ ভাল হোৱা বুলি বিয়পি যাব। অভাৰঅল এই ৰাঘৱ ছবিখনৰ ট্ৰেইলাৰটো চাই পেলাই মোৰ ভাল লাগিছে। খালি অকণমান ৰিভিল কৰি দিয়া যেন লাগিছে, অকণমান কাহিনীটোৰ বিষয়ে বেছিকৈ দেখুৱাই দিলে নেকি, অলপমান স্পইলাৰ হৈ গ'ল নেকি, তেনেকুৱা এটা ফিল হৈছে। কিন্তু অভাৰঅল ইয়াৰ গানবিলাক চালোঁ, ট্ৰেইলাৰটো চাই পেলাই মই বহুত বেছি আশাবাদী। ইও এখন ভাল চিনেমা, ব্লকবাষ্টাৰ চিনেমা হ'ব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে আপোনালোকৰ মতামত তলত কমেণ্ট কৰি পেলাই জনাব। আৰু এই ছবিখন চাবৰ কাৰণে আপোনালোকে কিমান আগ্ৰহী সেই বিষয়ে তলত কমেণ্ট কৰি পেলাই জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।